আমি মেকআপ আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ চেনেল চায়েন্স ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ জ্যোতি চিত্ৰবনত আদি অনাদি শ্বুটিং কৰিবলৈ। আজি মোৰ ছেকেণ্ড ডে। কাহিলীপাৰাত শ্বুটিং হ'ব, কাহিলীপাৰা আহি পাইছোঁ আৰু এইফালে হ'ব আজি কিনোৱা ৰেষ্টুৰেণ্টত শ্বুটিং। এতিয়া মই ফ্ৰণ্ট কেমেৰা কৰাৰ কাৰণে নামটো একদম উল্টা উল্টা লাগিছে। আমাৰ হিৰণময় বৰুৱা আজি আমাৰ শ্বুটিং আছে আদি অনাদিত বহুত দিনৰ মিতুৰ লগত, মানে মিতুৰ লগত মোৰ চব চাই পিছলৈ থাকিব পিছলৈ মানে ডাইৰেক্টৰ আমাৰ খুব ভাল ডাইৰেক্টৰ। ছেকেণ্ড কথা হ'ল মই এক্টৰ এজন আৰু আমাৰ এডি আছে সুমি শইকীয়া। এই আছে ছালত কেনেকুৱা ছাল, মৰম লগা ছোৱালী। আমাৰ কথাটো যে আমি এখন ৰেষ্টুৰেণ্টত শ্বুট কৰিব আহিছোঁ মানে এতিয়া, আৰু ৰেষ্টুৰেণ্টখন বিৰাট ধুনীয়া এখন। আৰু প্ৰথম কথা কিনোৱা এইফালে ঘূৰা কেমেৰাটো মই কিবা কৈ আছোঁ না এতিয়া ডিঅ'পি চিঅ'পি আহি পোৱা নাই, আমি এক্টৰকেইটা আগতে আহিছোঁ। আমাৰ অৱস্থাটো কেনেকুৱা চাওকচোন, দিবলৈ এটা চকী নাই। আমাৰ এক্টৰ আমি এনেকুৱা অসমীয়া এক্টৰ এনেকুৱাই। চকী নাই বুলি কৈ দিছে, কি বুলি ক'বা এতিয়া? চকী নাই বুলি কৈ দিছে। চা ইমান চকী, এইফালে এই চকীয়ে চাৰিওফালে এনেকৈ বহিবলৈ। মানে অৰ্ডাৰটো মানে পাছ হোৱা নাই, এতিয়া অৰ্ডাৰটো পাছ হোৱাৰ পিছত বহিব পাৰিব। এইটো ডাইৰেক্ট ভিভানক ফোন কৰিব লাগিব। হিৰণময় বৰুৱা এনেকুৱা হাঁহি ফুলৰ মাজেৰে লৈছোঁ। মজাকে খালোঁ হয়, যি মন যায় তাকে খালোঁ হয়, কিন্তু বহুত দুখত ইমান ডাঙৰ ৰেষ্টুৰেণ্টত সিদ্ধাৰ্থই যে প্ৰথমতে কৈছিলে নাখাওঁ বুলি। উপায়টো নাই, খাবতো লাগিবই। আৰু ইয়াৰ ৰেষ্টুৰেণ্টৰ ভিতৰত যিহেতু দুপৰীয়া হৈছে, চাৰিওফালে মানুহ ভৰি পৰিছে আৰু ইয়াত চাগে বাৰ্থডে চেলিব্ৰেশ্যন হয়, সেইটো কাৰণে ইমান ধুনীয়াকৈ বেলুন চেলুনবোৰ লগাই থৈ দিছে। আৰু এয়া আমিও লৈছোঁ খাবলৈ এতিয়া। আৰু ফাইনেলি বহুত ৱেইট কৰাৰ পিছত এতিয়া আহিলে আমাৰ খানা। যিহেতু আমাৰ আগতে কৈ থোৱা আছিলে, আমাৰ সোনকালে আহি গ'ল, বাকী মানুহবোৰৰ খানা অহাই নাই। আৰু এয়া আমি আহি পালোঁ সকলোৰে চিনাকি জ্যোতি চিত্ৰবন। জ্যোতি চিত্ৰবনটো সকলোৱে চিনি পায়ে। আৰু আমাৰ আছে জ্যোতি চিত্ৰবনত যিটো আমাৰ দিনতে আছে, মানে দিনতে শেষ হ'ব। আমাৰ লাইটৰ আজি কাৰবাৰ নাই, আমাৰ দিনতে পেকআপ হ'ব। আৰু দিনত পেকআপ হ'ব বুলি ক'লে চবৰে মন চন ভাল লাগি থাকে। ৰাতিপুৱা সোনকালে আহিব লাগে আৰু দিনতে, যিহেতু এতিয়া ঠাণ্ডাৰ দিন, ঠাণ্ডাৰ দিনততো সকলোৱে জানেই সোনকালে 5টামান 4:30টামান বজাতে আন্ধাৰ হৈ যায়। সেইকাৰণে সোনকালে শ্বুট আৰম্ভ কৰি সোনকালে শেষ কৰিব লাগে। আৰু ইফালে আমাৰ চুমিয়ে চিনবোৰ মিলোৱাত ব্যস্ত, যিহেতু সোনকালে শেষ কৰিব লাগিব। তাই কামবোৰ সোনকালে কৰিছে আৰু ইফালে ধ্ৰুৱ একদম ফোনত লাগি আছে। আৰু এয়া আৰম্ভ কৰিব লৈছোঁ আমাৰ শ্বুট, যিহেতু সোনকালে শেষ হ'ব। আজি আমাৰ ইয়াতে দুজন মিটু আছে। পেকআপ হৈ গ'ল, আজি দিনতে পেকআপ হ'ল, কাৰণ নাইট চিন নাছিলে। শব্দটো কোনে ক'ব? ভাল শব্দটো। মোৰ শ্বুটিং পেকআপ হ'ল, মানে এতিয়া মোৰ অকণমান আগতে হ'ল আৰু এতিয়া সকলোৰে পেকআপ হ'ল, মানে অল ইউনিট পেকআপ হ'ল। এতিয়া আমি যাব লৈছোঁ ঘৰলৈ। আৰু এইটো আমাৰ মেকআপ ৰুম আছিলে, য'ত আমি ড্ৰেছো চেঞ্জ কৰোঁ। আৰু বা চৰ্দি লাগি একদম মুখে চুখে কাপোৰ ঢাকি থৈ দিছে, মুখখন দেখাই দিয়ক। আজি কাৰণে বাই, আকৌ লগ পাম অন্য এটা ব্লগত।